আৰু দেশৰ যিখিনি ব্যভিচাৰ আইন সেইটো আঁতৰাই শুদ্ধ আইন বনাব লাগে। देश का वोटर जिंदाबाद 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 नो जात नो पात वोटर वोटर एक जात नो जात नो पात वोटर वोटर एक जात दालाली नेतार आसनी কথা নুশুনিবি आसनी মানে বাসনি দেশে মেখলামে হাত রাষ্ট্রে জাস্তি আমাক নিয়ে লাগিবই আমি এই কাৰ্যসূচীটো লৈছোঁ যে অসমৰ সমাজনীতি ৰাজনীতি অৰ্থনীতি একেবাৰে লজ্জাজনক আৰু চৰকাৰে যি ব্যভিচাৰ আইন বনাইছে মতা মানুহ যদি মাইকীক এৰি 10জন মাইকীৰ লগত যদি লেনা দেনা কৰে তাত কোনো মাত মাতিব নোৱাৰে আৰু মাইকীয়ে যদি মতাৰ লগত 10-12জনৰ লগত লেনা দেনা কৰে তাতো কোনো মাত মাতিব নোৱাৰে। এই চৰকাৰে এই বেয়া আইনখিনি শুদ্ধ কৰি ৰাখিছে যে মানৱ জাতিৰ যিটো সভ্যতা সমাজ বুলি আছে তেওঁলোকে গোটেই বৰবাদ কৰিছে। আৰু বিশ্ব পৰিৱৰ্তন মিছনে যিটো তেওঁলোকক দাবী কৰি আছে ভোটাৰক জনমূৰি আয়ৰ পৰা আধা অংশ দিব লাগে বুলি, আমি সেইটো ভোটাৰশ্বিপ বুলি ঘোষণা কৰিছোঁ যে এইটো ক্লাছ 6তে লিখা আছে সমাজ বিজ্ঞানত। অৰ্থনৈতিক অবিহনে গণতন্ত্ৰ মূল্যহীন বুলি লিখা আছে। আৰ্থিক আজাদী বিন লোকতন্ত্ৰ বেকাৰ হে। যে এইখিনি কাম তেওঁলোকে আজি নকৰি ক'ত আঁচনি বনাই আধাক দিছে আধাই পোৱা নাই তাৰে লুটি পুটি খাই আছে আৰু দেশত গৰীব সদায় গৰীবেই হৈ গৈ আছে, ই কোনোদিন উদ্গতি পোৱা নাই। আৰু তেওঁলোকে যিটো বনাই লৈছে গোটেইখিনি বনাই লৈছে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণত ব্যক্তিগত স্কুল কলেজ বনাই লৈছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল উচ্চ চিকিৎসা পাবৰ কাৰণত নিজাকে মেডিকেল বনাই লৈছে। আৰু যি ভাৰতবৰ্ষৰ 97% APL BPL আছে তেওঁলোকে চৰকাৰী মেডিকেল আৰু চৰকাৰী কলেজ স্কুলত পঢ়িব লগা হৈছে য'ত অৱশেষত দাম নিদিয়ে। এতিয়া আপোনালোকে কি বিচাৰে? আমি এই যি চৰকাৰী নিজাববীয়াকৈ প্ৰাইভেট স্কুল কলেজ মেডিকেল এইটো ৰাষ্ট্ৰীয় ঠাপে ৰাষ্ট্ৰীয়কৰণ কৰি চবকে সম অধিকাৰ সম শিক্ষা সম স্বাস্থ্য প্ৰদান কৰিব লাগে। মূল দাবী কি আছে? মূল দাবী আমাৰ এইবিলাকৰে অসমৰ যিটো জঘন্যতম যি ব্যৱস্থা তেওঁলোকৰ ৰাজনৈতিকভাৱে এইটো শুদ্ধ কৰিব লাগে আৰু যে ভোটাৰসকলক যি জনমূৰি আয় তাৰে পৰা আধা অংশ দিব লাগে। এই আধা অংশটো হ'ল 11,900 টকা প্ৰতি মাহত প্ৰতি ভোটাৰে পাব লাগে। আৰু দেশৰ যিখিনি ব্যভিচাৰ আইন সেইটো আঁতৰাই শুদ্ধ আইন বনাব লাগে। সেইখিনি আমাৰ